নমস্কাৰ আপোনালোকৰ সকলোকে ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকো ভালে আছে আৰু ময়ো ভাল। আৰু আজি হৈছে উৰুকা, পুৰা বিহু কাম কৰি থাকিবলগীয়া হৈছে ঘৰত, কাৰণ কাইলৈ হৈছে বিহু, আজি উৰুকা হৈছে আৰু ঘৰৰ চাফ চাফাই কৰি আছোঁ। এয়া কেওটালৈ একদম পুৰা মই ঘৰ চাফ চাফাই কৰি আছোঁ আৰু ভিডিঅ'টো মানে ঘৰ সাৰি থাকোঁতে আৰম্ভ কৰি দিছোঁ, কাৰণ নহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ সময় উলিয়াবই নোৱাৰোঁ। তাৰপিছত আকৌ কাম চাম কৰি লওঁ, মানে ভাগৰ লাগি যায়, আকৌ ভিডিঅ' নবনাওঁ, এনেকুৱা নিচিনা হৈ যায়। সেইটো কাৰণে আজি মুঠতে ভিডিঅ'টো মানে কাম কৰি থকা মাজতে মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব, আপোনালোকক দেখুৱাই যাম আৰু যদি টাইম উলিয়াব পাৰোঁ তেতিয়া টাউনলৈও যাম, আপোনালোককো লৈ যাম লগত, আৰু পিঠা পনা বনাব লাগিব সেইবিলাকো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া এইবিলাক চব কাম চাম কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই যাম ধান কুটাবৰ কাৰণে, নহয় বাৰু অলপ So guys, এতিয়া মানে গোটেই ঘৰ চাফ চিকুণ কৰি মেলি হ'ল। এনেকুৱা চুকবিলাক দেখিছে, এই চুকবিলাকত পুৰা এলাদু, সেইবিলাক চব মুঠতে চাফ চিকুণ কৰি মেলি হ'ল। এতিয়া বাকী আছে পিঠা পনা পুৰিবলৈ, কিন্তু পিঠা পুৰাৰ আগত আৰু এটা কাম কৰি ল'ব লাগিব, কাৰণ কালিয়ে খুৰী এজনীয়ে কাপোৰ এখন চিলাবলৈ দি থৈ গৈছিলে, কাৰণ বিহুত পিন্ধিব হেনো তেখেতে। সেইযোৰ মই মানে কালি যিহেতু ঘৰত থাকিবলৈ নোৱাৰিলোঁ, কালি অকণমান কলেজত যাবলগীয়া হ'ল, সেইটো কাৰণে মানে চিলাবলৈ নহ'লে আৰু আহি পাওঁতেও দেৰি হ'ল, সেইটো কাৰণে মানে নিচিলালোঁ। আৰু এতিয়া চিলাব লাগিব। খুৰীজনী ভাগৰ মেখেলাখন চিলাই লওঁ, তাৰপিছত পিঠা বনাব লাগিব। আৰু ধান কুটাব নিছিলোঁ যে, মানুহ ইমানেই ভিৰ, সেইকাৰণে মানুহজনে ক'লে যে তুমি থৈ যোৱা চাউলখিনি, মই কুটাই থৈ দিম, অকণমান পিছত আহি পিনে লৈ যাবা বুলি ক'লে। এতিয়া আকৌ সেইখিনিও আনিবগৈ লাগিব, তাৰপিছতহে পিঠা পনা বনোৱা হ'ব। আৰু এতিয়া মই সেইখিনি এতিয়া মানে মেখেলাখন চিলাই লওঁ, পৰ্দাখনো আঁতৰাই লওঁ, নহ'লে আন্ধাৰ হৈ থাকে, পোহৰ আহিব লাগিব। সেইখিনি হয়, মেখেলাখন চিলাই ল'ব লাগিব। কেমেৰাটো ইয়াত ফিটিং কৰি লওঁ ৰ'ব। হৈ গ'ল চিলাই মেলি, এতিয়া যাওঁ। চিলাই মেলি হ'ল, এতিয়া আপোনালোকক কৈছিলোঁ নহয় ধানখিনি মিলত থৈ আহিছোঁ, সেইখিনি এতিয়া আনিবগৈ যাবগৈ লাগে। এতিয়া সেইখিনি আনি লওঁ, সেইখিনি আনি লৈ পিনে পিঠা বনাম, আপোনালোককো দেখুৱাম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ বিহু আয়োজন কেনেকুৱাকৈ চলিছে। আৰু কাইলৈ বিহু, আজি উৰুকা, সেয়াই। এতিয়া মই চাউলখিনি আনি লওঁগৈ। ধুনীয়া পিঠা পুৰি আছোঁ। পুৰা পিঠা পনাত ব্যস্ত হৈ আছোঁ। আপোনালোকৰ আয়োজন কেনেকুৱা ক'ব। ধুনীয়া পিঠা, আমি এইপিনে তেল পিঠা আৰু মালপোৱা বনাই আছোঁ। ভালপোৱা মানুহবিলাকক খুৱাবৰ কাৰণে মালপোৱা বনাইছোঁ।
উৰুকা খানা এয়া গাহৰি মাংস পুৰি আছোঁ। আজি আমি গাহৰি আৰু লাই খাম। আজি আমাৰ উৰুকা খানা পুৰা গাহৰি মাংস সিজি আছে, এপিনে পুৰা আমি খৰিকা দি আছোঁ। আমি খাম আৰু অলপমান পিছত। বনাই আছে গাহৰি লাই। আজি উৰুকা খানা আমি গাহৰি লাই দি খাম। ধনিয়া, ইপিনে আদা নহৰু এইবিলাক চব, জলকীয়া আৰু পিঁয়াজ, অকণমান নেমু চেপি দিম। এয়া দেখিছে গাহৰি মাংসটো উঠিছে নাই, সেইটো চাওক। মা বনাই আছে ভিতৰত। The next day. গুড মৰ্ণিং, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাতিপুৱাই দেখিছে মোৰ চুলি তিতিয়ে আছে, পুৰা গা মাথা ধুই ল'লোঁ। বহুত ঠাণ্ডা লাগিছে কাৰণে চুৱেটাৰো পিন্ধি ল'লোঁ। আৰু এতিয়া মায়ে কাঠআলু বইল কৰি আছে, আমি এতিয়া খামগৈ। আৰু যিহেতু ভোগালী বিহু মানে হৈছে খোৱাৰ বতৰা, অকল মুঠতে আজি খোৱাৰ ভিডিঅ'হে আপোনালোকে দেখিব, চাই থাকিব আপোনালোকে। আৰু আপোনালোকৰ সকলোকে পুনৰ এবাৰ ভোগালী বিহুৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সুন্দৰভাৱে পালন কৰক বিহুটি। আৰু এতিয়া আমি মায়ে কাঠআলু বইল কৰিছে, আপোনালোকক বলক লৈ যাম। আমি এতিয়া কাঠআলু খামগৈ, আপোনালোককো দেখুৱাম। যিহেতু বাহিৰত, আৰু যিহেতু ভোগালী বিহু ন, ভোগালী বাহিৰতহে খালে ভাল লাগে, সেইকাৰণে আজি ঘৰৰ ভিতৰত নাখাওঁ, ঘৰৰ বাহিৰতে খাম। যি খাম মানে গৰম হয়নি এয়া কাঠআলু বইল। di mana gitu di mana pura গৰম হৈ আছে। এয়া আপোনালোকে দেখিছে ইমান ধুনীয়া ধুনীয়া মাছ, বিহু বুলি আমাৰ ঘৰৰ ফিচাৰীৰ পৰাই ধৰিলে। চিলভা কাপ আৰু গাছ কাপ উঠিলে। আৰু আমি এতিয়া খাব লৈছোঁ বিহুৰ জলপান, মহৰ দৈয়ে হেতি। গাহৰি পিনে বাই লৈ আছে, পিনে বাই গাহৰি লৈ আছে। অলপমান এনেই ওলাই আহিছিলোঁ, তাৰপিছত ভাবিলোঁ গাহৰি মাংস লৈ যাওঁ। এনেদৰে সৰু সুৰাকৈ বিহু উদযাপন কৰিলোঁ। আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ বিহু কেনেদৰে গ'ল আৰু কেনেদৰে উদযাপন কৰিলে। আৰু ভিডিঅ'টো ইমান ডোখৰতে সামৰণি মাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম, এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।